গাইজ মই এইটো ফ্লিপকাৰ্টৰ পৰা এটা DSLR অৰ্ডাৰ দিছিলোঁ আৰু যে মই পালোঁ মই যিহেতুকে এতিয়ালৈকে ডেলিভাৰী দিব যায় কিন্তু মই দেৰি হ'বৰ কাৰণে মই নিজে আহিছোঁ এয়া দেখি আছে আৰু এয়া মই এখন এতিয়াতো মই জাষ্ট অকণমান আনবক্সিং কৰিম পিছত ভালকৈ কৰিম বাৰু কাৰণ মই এতিয়া অন দা ৱে আছোঁ ক'ব গ'লে তো মই ভালকৈ ঘৰত গৈ পেলাই আনবক্সিং কৰিম আপোনালোকৰ কাৰণে এয়া মই দেখুৱাইছোঁ ফাৰ্ষ্ট ধুনীয়াকৈ পেক কৰি এতিয়ালৈকে পঠাইছে আৰু 4 দিনৰ ভিতৰতে বস্তুটো মই পাইছোঁ অৱশ্যে এইটো কেছ অন ডেলিভাৰী নাছিলে এইটো আছিলে আপোনাৰ এইখন ইনভইচ এইটো পিছত ভালকৈ মই ক'ম ধুনীয়াকৈ এইযোৰ জাষ্ট মই এটা সেইকাৰণে কৰিছোঁ ইয়াত দেখি আছে মই মোক অলপ হেল্প কৰি আছে দাদা এজনে তো আপুনি চাব একদম ধুনীয়াকৈ পঠাই দিছে এইটো ইনভইচখন মই অকণমান টাইপ কৰি ইয়াত থৈ দিছোঁ অকণমান ভালকৈ পঠাই দিয়ে কাৰণ কিয় দামী বস্তু যিহেতু যদি অকণমান হেৰি হৈ যায় হয়তো ভাঙিব পাৰে বা কিবা হ'ব পাৰে সেইকাৰণে ভালকৈ পেক কৰি পঠাই দিয়ে যাতে কোনো ধৰণৰ খেলিমেলি নহয় তো এইটো মই এপিছত থৈ দিলোঁ এয়া আচলতে এখন বেগ এইটো পিছত দেখাম মই জাষ্ট এইটো চেক কৰিব বিচাৰিছোঁ কাৰণ কিয় কেতিয়াবা কি হয় কেতিয়াবা মানে 100জনৰ ভিতৰত এজনৰ কেতিয়াবা হয় কেতিয়াবা বস্তুটো নাহে এইটো এটা অভিযোগ আছে অৱশ্যে মই যিমান পাৰ্চেছ কৰিছোঁ আজিলৈকে তেনেকুৱা হোৱা নাই কিন্তু তথাপিও কিজানি কেতিয়াবা মোৰো হ'ব পাৰে সেইটো কাৰণে মই এটাই কৰি আছোঁ তেওঁলোকৰ মুখতে এখন মেনুৱেল হয় ইয়াৰ পিছত মই দেখাম এইটো জাষ্ট চিম্পল আনবক্সিং কৰি আছোঁ পিছত ভালকৈ দেখাম আপোনালোকৰ কাৰণে এইটো 2 years ৱাৰেণ্টি আছে কি আছে লগতে এইটো হ'ল আপোনাৰ যিটো টিভিত অনুমান ল'বৰ কাৰণে হয় এইটো এটা চাৰ্জাৰ কেবুল আৰু এইটো হ'ল আচল যিটো ৱেইট কৰি আছিলোঁ বা আপোনালোকে ভাবি আছিলে যে কেনেকৈ কি হয় এইটো দিছে ভালকৈ চাওক এইটো Canon 13D ইয়াতে লেন্সখন লগোৱা নাই ইয়াত এখন লেন্স আছে এইখন হ'ল লেন্স এখন 18.15ৰ এখন লেন্স এইটো ভিডিঅ' মই পিছত ভালকৈ ধুনীয়াকৈ কৰিম জাষ্ট মই আপোনালোকৰ কাৰণে অকণমান কৰিলোঁ মই গতিকে চাব আৰু মোৰ ইন'ভেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰিব হেই দোস্ত অলপ আগতে মই আপোনালোকক দেখালোঁ তাতে যে কেনেকুৱাকৈ মই এইটো খুলিছিলোঁ আৰু এতিয়া মই এইটো ভালকৈ দেখাম অকণমান মই চাইছোঁ তথাপিও আপোনালোকক আৰু ভালকৈ দেখাই লওঁ মই শিকিব পৰা নাই তো ভালকৈ অকণমান দেখাই লওঁ এইটো কি আছে ভিতৰত বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ঠিক আছে আচ্ছা আৰম্ভ কৰোঁ এতিয়া ভিডিঅ'টো ঠিক আছে মই খুলি আছোঁ আগতে তাতে খুলি লৈছিলে আপোনালোকক প্ৰথমে দেখালোঁ কিন্তু এতিয়া মই অকণমান এটা ঠাইত আহিছোঁ ইয়াতে ভাবিছোঁ অকণমান ভিডিঅ' এটা বনাই লওঁ আপোনালোকৰ কাৰণে এতিয়া মই খুলি আছোঁ ঠিক আছে তো খোলোতে প্ৰথমতে মই পাইছোঁ এইটো কেননৰ এখন পাইছোঁ তেওঁলোকৰ যি ইয়াতে হয়তো এটা 2 years ৱাৰেণ্টি লিখা আছে 2 বছৰ ৱাৰেণ্টি আছে এইটোত ঠিক আছে তো লগতে যিহেতুকে মই অনলাইনে লৈছোঁ মোৰ ইনভইচখন অলৰেডি মেইলত গুচি গৈছে আৰু অলৰেডি এখন ইনভইচো ইয়াত আহিছে আৰু এইখন কেনৰ কিবা কিবি দিছে এইবিলাক পিছত পঢ়িম আৰু মই তো এইবিলাক দিছে এইবিলাক পিছত চাই ল'ম তো প্ৰথমতে দিছে এইটো কেননৰ এটা চাৰ্জাৰটো এনেকুৱা থাকে এই চাৰ্জাৰটোত ইয়াতে তাৰমানে এইটো সোমাই পেলাই এডাল কেবুল থাকে এইডাল হ'ল কেবুল এই কেবুলটো ইয়াতে ফিট কৰি পেলাই চাৰ্জ দিব লাগে ঠিক আছে তো এইটো চাৰ্জাৰডাল পাই গ'লোঁ বাৰু ঠিক আছে মিচিং হোৱা নাই চাৰ্জাৰডাল আহিছে তাৰপিছতে মই দেখাম এতিয়া ইয়াতে এটা বস্তু আছে এইখনৰ লেন্স ঠিক আছে এইখন প্ৰাইম লেন্স মই ডুৱেল লেন্স লোৱা নাই ছিংগল লেন্স লৈছোঁ প্ৰাইম লেন্স আৰু এই প্ৰাইম লেন্সখনত আপুনি চাব পাৰে এইটো কেমেৰা দেখাব চেষ্টা কৰিছোঁ 1855 মানে এইটো ইয়াৰ জুমটো বহুত বেছি নহয় চলিব পাৰি বেছি জুম কৰাৰ কাৰণে বিচাৰিলে এখন ভাল লেন্স ল'ব লাগিব পৰৱৰ্তী সময়ত ল'ম বাৰু যদি ভাল এখন লেন্স এই লেন্সখন পিছত দেখাম এই লেন্সখন খুলিবৰ কাৰণে ইয়াত প্ৰেছ কৰি এই ঠাইতে প্ৰেছ কৰিব লাগে
এয়া প্ৰেছ কৰিলোঁ, এয়া লেন্সখন দেখা পালে, ঠিক আছে। এই লেন্সখন দেখা পাইছে, সেইটো মই ফিট কৰি আছোঁ বাৰু। এতিয়া মই থৈ দিলোঁ, মই কৰি আছোঁ। তাৰপিছত এইটো এটা কেবুল, এই কেবুলডালেৰে মানে কিবা ভিডিঅ' বা ইমেজ কিবা ল'বৰ কাৰণে বহুত গৰম লাগি আছে, সেইকাৰণে ঘামি আছোঁ অলপ দেই। ভাতো খোৱা নাই আপোনালোকৰ কাৰণে, ভাত চাত খোৱা বাদ দিছোঁ আৰু আজি মানে গৰমতে আৰু অলপ এক্সাইটেড হৈ আছোঁতো, কি কৰিব আৰু ন। তাৰপিছতে মই এটা বস্তু দেখাম এতিয়া আপোনালোকক, এইটো এটা বেটেৰী হয়। এই বেটেৰীটো মই ফিট কৰা নাই বাৰু, এইটো এটা বেটেৰী, আৰু এই বেটেৰীটো 860 mAh হয়, 860 mAh। আমাৰ বেটাৰীবিলাক কিমান থাকে মোবাইলত 3000 4000 এনেকুৱা থাকে, কিন্তু এইটো 860। কিমান চাৰ্জে পিছত দেখা যাব আৰু, আজি ইউজ কৰা নাই আগতে, আজিহে কৰিম, গতিকে গম পাম কিমান হয় ন। চাৰ্জ বেছি গ'লে ভাল কথা, এতিয়া চাৰ্জ নগ'লে আৰু কি কৰিম হয় নহয়। যি কি নহওক, আৰু এটা বস্তু এইটো বিচাৰি আছিলোঁ মই, পাইছোঁ এতিয়া, মেমৰি কাৰ্ড। মেমৰি কাৰ্ডৰ দাম আছে 600 টকা, কিন্তু একেলগে ফ্ৰী দিছে, ফ্ৰীতে পাইছোঁ মই, ফ্ৰীতে পাইছোঁ। এইখন আপুনি দেখা পাইছে, আল্ট্ৰা 16 MB এখন মেমৰি কাৰ্ড। এইখন মই এইটো থৈ দিছোঁ, এতিয়া সোমাব লাগিব এতিয়া, হয় নে নহয়, নোসোমালে কেনেকৈ ফটো মাৰিম, হয় নে নহয়। এতিয়া দেখাইছোঁ, আচলতে মই এইটো মোৰ বন্ধু এজনে ফিট কৰি দিছে দেই, কাৰণ আপোনালোক দেখাইছোঁ অলপ আগতে খোলাটো, এইটো বন্ধু এজনে ফিট কৰিছে, কাৰণ মই এইটো ফিট কৰি থকা টান লাগে, আৰু নৰো গাঁঠি চাঠি দিবা দিগদাৰ হয় ন, মই দিগদাৰ তাৰমানে মই গাঁঠিটোত অসুবিধা পাওঁ। যি কি নহওক, এইডালৰ কাম পিছত হ'ব, যেতিয়া ভিডিঅ' ফটো কিবা কিবি কৰিম তেতিয়া কাম হ'ব। আচ্ছা, এইটো থুলমূলকৈ এইটোৱে এটা মই বক্সটো দেখাইছোঁ আপোনালোকক, কেনন 13D, 13D হয়, আৰু এইটো মই প্ৰাইম লেন্সখনে লৈছোঁ, 13D হয়। ইয়াত 8 মেগাপিক্সেল কেমেৰা আছে, ঠিক আছে। ISO আছে 6400, 6400, ঠিক আছে। ইয়াৰ পিছত পৰৱৰ্তী মই ভালকৈ এটা মই ভিডিঅ' কৰিম বাৰু, যেতিয়া অলপমান জনা বুজা হ'ম, তো এতিয়া থুলমূলকৈ এইখিনিয়ে কৰি থৈছোঁ। আৰু ইয়াত এখন বেগ দিছে, বেগখন যে ডাঙৰ বক্সটো আছিল তাতে আছিল, তো বেগখন মই অকণমান দেখুৱাম আপোনালোকক। ইয়াৰ যিটো প্ৰাইচ আছে, MRP প্ৰাইচ আছে 31,995, 38,000, কিন্তু মাৰ্কেটত আপুনি কিনিব গ'লে 26 মানত পাই যাব। আৰু অনলাইনত কিনিব গ'লে এতিয়া ফ্লিপকাৰ্টৰ অফাৰ চলি আছে, এমাজনত চলি, মই ফ্লিপকাৰ্টৰ পৰা পাইছোঁ, ফ্লিপকাৰ্টত কিনিলে আপুনি 24,000-25,000 পাই যাব পাৰে। এই অফাৰটো কিন্তু মেবি আজি লাষ্ট নেকি, অৰ্থাৎ 18-19 কিবা এনেকুৱাতে অফাৰটো আছিলে, সেইটো চেক কৰি চাব ফ্লিপকাৰ্টত, ঠিক আছে। এইটো বেগখন অকণমান দেখুওৱা, তাৰপিছত মই কেমেৰাটো অন কৰি দেখাম। তো বেগখন মই অকণমান দেখুৱাওঁ আপোনালোকক, বেগখন কেনেকুৱা কি দিছে। তো এইখন বেগ দিছে, বেগখন মই মোৰ হেৰি বেগটোত মই লৈছোঁ, আৰু এইখন বেগ দিছে, বেগখন ফ্ৰীতে দিছে দেই, অৰ্থাৎ কেমেৰা দিছে, মোৰ মেমৰি কাৰ্ড দিছে, বেটেৰীটো দিবই, কেমেৰা মেমৰি কাৰ্ড দিছে, আৰু এইখন মোৰ বেগৰ ভিতৰতে আছে, কেনেকৈ ইউজ কৰিব কিবা কিবি লিখিছে আৰু, ঠিক আছে। তাৰপিছতে এনেকুৱা চাৰ্জাৰ ইয়াত সোমাব পাৰিম, আৰু ইয়াতে কেমেৰাটো সোমাব পাৰিম। তাৰপিছতে যিহেতুকে ভিডিঅ' চিডিঅ' কৰি থাকোঁ, শ্বৰ্ট ফিল্ম কৰি থাকোঁ, আৰু এইবাৰৰ পৰা শ্বৰ্ট ফিল্মবিলাক অলপ ভালকৈ পাব, বা কিছুমান টেকনিকেল বা এডুকেশ্যনেল যিবিলাক মটিভেশ্যনেল যিবিলাক মেছেজ, যিবিলাক ভিডিঅ' থাকে বনাওঁ, সেইবোৰ এতিয়া লাহে লাহে ভালকৈ পাব আপোনালোকে, অকণমান ভাল কোৱালিটিত পাব, শ্বৰ্ট ফিল্মবিলাকো ভাল কোৱালিটিত পাব। গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, অলপ কৰি দিব, কি আছে আৰু বেল আইকনটো হেৰি কৰি দিব, টিপি দিব, তেতিয়া গম পাই যাব। অলপ ছাবস্ক্ৰাইব কৰি দিব, ফ্ৰী যাওক, পইচা নালাগে, এনেই ছাবস্ক্ৰাইব কৰি দিবচোন, কি হয়, ছাপোৰ্ট কৰক না আমাক অলপ, কি আছে আৰু, আমি বঙাইগাঁও শুনো বুলি ছাপোৰ্ট কৰিব অলপ, হয় নে নহয়। ভাষাবিলাক আপোনালোকৰ নিচিনা ক'বা নল্লো বুলি আৰু ছাপোৰ্ট নকৰে না আপোনালোকে, ছাপোৰ্ট কৰিব। আচ্ছা, মই কি কৰোঁ, বেটেৰীটো এতিয়া সোমাম মই এতিয়া, ঠিক আছে। এইটো মই অকণমান জুম আনিব দিছোঁ কেমেৰাটো অকণমান ইয়াতে, এইটো আছিলে খোলে, এইটোত খোলে, ইয়াত বেটেৰী আৰু মেমৰি কাৰ্ড এই দুটা ইয়াতে সোমোৱা হয়, এইটো বেটেৰীটো মই অলপ চাইছোঁ। আচ্ছা, এনেকৈ সোমাব লাগে দেই, এই বস্তুটো এইফালে এনেকৈ এই বস্তুটো সোমাই দিয়াৰ লগে লগে এই বস্তুটো অকণমান প্ৰেছ হৈ গ'ল, ঠিক আছে। মেমৰি কাৰ্ডটো মই খুলি ৰাখিছিলোঁ, ঠিক আছে। এইখন মেমৰি কাৰ্ড, এতিয়া মেমৰি কাৰ্ডখন কেনেকৈ আছে, এইটো এনেকৈ দি চাওঁ হয় নে নহয়। হৈছে হৈ গ'ল। এতিয়া মই এইটো ক্লিক কৰি দিলোঁ, চাৰ্জ বা কিমান আছে নাজানো। আৰু এই বস্তুটো দেখিছেনে, এইখন খুলিব লাগিব এইখন তাৰমানে এইখন মানে বতাহ চতাহ নালাগিবৰ কাৰণে বা একো লেতেৰা নালাগিবৰ কাৰণে দিয়া হয়। তো এইখন মই এইটো দেখিছেনে, এইটো এই যে হেৰিটো, এইটো চিম্বল, এইটো লেফ্ট চাইডে ঘূৰাব লাগে, এইটো মিলিব লাগে। মই লেফ্ট চাইডে ঘূৰাই দিছোঁ, দেখিছে। ইয়াত কিন্তু ভুলতে হাত নিদিব দেই, এই চেঞ্চৰ থাকে, ইয়াতে ধূলি বালি যদি লাগে তেতিয়াহ'লে আপোনাৰ লেন্সখন বেয়া হৈ যাব। ইয়াতে ভুলতে হাত নিদিব, আৰু বতাহ চতাহ লাগিব নিদিব, সেইকাৰণে এইটো একদম ধুনীয়াকৈ ধূলি বালি লাগিব নিদিব, ধুনীয়াকৈ মানে হেৰি কৰি থৈ দিব, ঠিক আছে। তো মই এনেই এইটো আছে অন অফ, এইটো অফ, এইটো অফ হৈ আছে, মই অলপ অন কৰিছোঁ।
লাইট জ্বলিছে আহি গ'ল ঠিক আছে তো এতিয়া আহি যোৱাৰ লগে লগে অকণমান দেখিছে মই এতিয়া লেন্সখন লগাই দিম দেই এতিয়াতো মই এইটো অকণমান আৰু অফ কৰি দিছোঁ অন অফ চুইচটো ইয়াত থাকে দেই একদম ওপৰত থাকে আৰু এইবিলাক হ'ল অটো কৰে নে আপুনি মেনুৱেল কৰে নে কি কৰে নাজানো অলপ চলপ আৰু এই ইউটিউবৰ পৰা চাই অলপ চলপ শিকি লৈছোঁ হা আৰু এইটো চাওক দেই এইটো হ'ল প্ৰাইম লেন্সখন এতিয়া কোনফালে বা ল'ব এইটোৱে দিগদাৰ হ'ল নহয় এইফালে মই খুলি দিলোঁ ঠিক আছে এইটো চাইড হ'ল ফ্ৰণ্ট চাইড হা এইটো খুলি দিলোঁ আৰু বেক চাইডে এখন আছে দেই বেক চাইডে দুফালে এইখন বস্তুটো এনেকুৱা হয় এইটো কেনেকৈ জুম আপ কৰে সেইটো পিছত দেখা যাব এইটো মই খুলি দিলোঁ দেখিছেনে এই বস্তুটো এতিয়া এই যে খুলি দিলোঁ এই বস্তুটো এতিয়া ইয়াত লগাব লাগিব ইয়াত লগোৱাৰ লগে লগে এটা বস্তু মন কৰিব এই যে এই চুইচটো দেখিছে এই চুইচটো কিন্তু যেতিয়া খুলিব সেই খোলাৰ সময়ত এইটো লগাব লাগে এই যে হোৱাইট দেখিছেনে বগাটো এই বগাটো আৰু আপোনাৰ ইয়াত যিটো বগা আছে এই বগাটো একেলগে হ'ব লাগে এনেকৈ আপুনি দি বগাটো লগাই দিলোঁ সোমাই গ'ল হৈ গৈছে এটা শব্দ উঠে টিককৈ এটা শব্দ উঠে দেই খুলিবৰ সময়তে এইটো প্ৰেছ কৰিব লাগে এইটো প্ৰেছ কৰি এনেকৈ দি লেফ্ট চাইডে ঘূৰালে হ'ল ঠিক আছে খোলা এইটো কৰি এতিয়া জানিলে আপোনালোকে এই বগা মিলাব লাগে এই বগাটো মিলাই দিলোঁ অকণমান লেফ্ট চাইডে ঘূৰা শব্দ হোৱা নাই এতিয়া টিককৈ এটা শব্দ উঠে হ'ল এতিয়া চাব মই অকণমান কেমেৰাটো অন কৰি অলপ চেষ্টা কৰিছোঁ অন কৰিবৰ কাৰণে আমাৰ কেমেৰা পাৰ্চনৰ হাতখন বিষাই গৈছে এইটো কৰিছোঁ কৰাৰ পিছত দেখিছে আপোনালোকে এতিয়া মই এইটো অটো মোডত ৰাখি দিছোঁ এতিয়া অটো মোডত ৰাখি দিলে কোন কেনেকৈ বা কি কৰে তাকেইটো মিলাবই পৰা নাই নহয় বস্তুটো ঠিক আছে মই এতিয়া অটো মোডত ৰাখি দিছোঁ তাৰপিছত আহি গৈছে এইটো হৈ আছিল তাৰমানে ঠিক আছে এই যিটো হয় এইটো হ'লে মানে এইটোৰে চাব পাৰি দেই এইটো মই কৰি দিছোঁ এতিয়া এইটো কৰি দিলে আহি গৈছে বেলেগ নাই ফটো উঠাব লাগে এতিয়া পিছত উঠাম বাৰু তথাপিও মই অকণমান এইটো জুম এই যিটো আছে এইটো জুম কৰা দেই এইটো জুম আউট জুম ইন মোৰ আগৰ কেমেৰাটো যিটোৰে কৰি আছোঁ কেনন SX430 সেইটোৰে এতিয়া মই ভিডিঅ'টো কৰি আছোঁ এইটো পিছত দেখাম সেইটোত অকণমান জুমটো ইয়াত থাকে ইয়াত অকণমান প্ৰব্লেম হয় তথাপিও মই এনেই এটা ফটো লৈছোঁ এনেই আৰু এইটো দেখা যাব প্ৰেছ বা কোনটো কৰে সেইটোহে মেইন কথা প্ৰেছ যিটোৱে কৰিব লাগে মই চাই লৈছোঁ এইটো কৰি দিছোঁ এইটো অকণমান এই যে টিকটো আছে এই টিকটো মানে আপুনি মিলাব লাগিব ক'ত হয় তাৰমানে প্ৰেছটো দেই এইটো মই অটো কৰা আছে যিহেতুকে মই নাজানোৱে অটো কৰি থৈছোঁ সেইটো মই ফটো ল'ম এতিয়া মই হৈ গৈছে ঠিক আছে এতিয়া ফটোটো চাবৰ কাৰণে ইয়াতে গ'লে হ'ল এইটোত গ'লে হ'ল এই যিটো এটা আছে ইয়াত গ'লে হ'ল ইয়াত গৈ দেখিলোঁ এইটো ফটো মই ক্লিক কৰিছোঁ ঠিক আছে তো আচলতে কি হয় পিছত আপোনালোকৰ কাৰণে ভালকৈ মই কৰিম বাৰু কিন্তু যিহেতুকে নিজেও বেছি নাজানো আৰু নাজানাকৈ আপোনালোকক কি শিকাম হয় নহয় পিছত মই এটা ভালকৈ কৰিম অলপ বেলেগৰ পৰা শিকি ইউটিউবৰ পৰা শিকি মেলি ভালকৈ কৰিম এতিয়া সাধ্যহতে মই এইটো অফ কৰি থৈছোঁ এইটো অফ কৰাৰ কাৰণে এইটো ক'ব গ'লে অফ কৰা নিচিনা হয় এইটো অফ কৰি থয় এইটো অফ কৰি থৈছোঁ থৈ এইখানে অলপ সোমাই দিছোঁ এনেকৈ এইখানে তাৰমানে এনেকৈ থাকে এনেকৈ থাকে তাৰপিছত ইয়াত এই বস্তুখিনি এনেকৈ লগাই দিলে হ'ল এতিয়া বিশেষ একো নাই অলপ এইটো এনেকৈ প্ৰেছ কৰি জাষ্ট লগাই দিলে লাগি গ'ল এইটো লগাই ৰাখিব লাগে কাৰণ কিয় আপোনাৰ ক'ত কেতিয়া কি ধূলি বালি পৰে তো সাধ্যহতে এইটো দেখিছে এনেকুৱাই দেখিছে বাকী ইয়াৰ ভিতৰত কি আছে কি কেনেকুৱাকৈ কৰিব লাগে সেইটো মই শিকি বুজি আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাম যি কি নহওক দোস্ত কেনেকুৱা পালে অলপ কপি কৰিছোঁ দিয়ক বেলেগ একজনৰ পৰা অলপ বেলেগে কিংকি হয় অলপ কৈছোঁ কাৰণ জানেতো আপোনালোকে সেইগিলাখন ভিডিঅ' চাই ভাল পায় তাৰ ভিডিঅ'বিলাকে চাই থাকে আমাৰ ভিডিঅ' নাচোয়ে অলপ কপি কৰিছোঁ যি কি নহয় যাতা আৰু কি কৰোঁ আৰু হাই দোস্ত আজি তেনেহ'লে বিদায় লৈছোঁ আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সহায় সহযোগিতা আশাৰে আজিলৈ বিদায় লৈছোঁ জয় অসম